এজন মানুহৰ ৩টি সন্তান আছিলে, ২টা ল'ৰা এজনী ছোৱালী। ৰিটায়াৰমেণ্টৰ পিছত মানুহজনে তিনিওটিকে গোট খাই ক'লে যে মোৰ এই গাড়ীখন, মইতো এতিয়া হ'লেও চাকৰিলৈ যাব নালাগে, তোমালোক তিনিজনৰ ভিতৰত মই এজনক দিম যি মোৰ কথামতে কাম কৰিব। তেতিয়া প্ৰথমে ছোৱালীজনীয়ে মাত লগালে যে দেউতা, এইখন মোকেই দিয়া, মোকহে লাগে কলেজলৈ যাবলৈ। তাৰপিছত ২ নম্বৰ ল'ৰাটোৱে ক'লে নহয় দেউতা, মোকহে দিয়া, মই এতিয়া ইনকাম কৰি আছোঁ, ঘৰ চলাই আছোঁ, মোৰ উপাৰ্জন আছে আৰু এই গাড়ী মইহে পাব লাগে। তেতিয়া ইজনে ক'লে, ইজন পুতেকে, তেওঁৰ নাম আছিল ধৰ্মেন্দ্ৰ, তেওঁ ক'লে দেউতা, এই গাড়ী ময়ে পাব লাগে, মোকে দিব, মই ৰাখিম। তেতিয়া চবেই হাঁহিলে আটাইকেইটাই যে ইয়াত তেল ভৰাবলৈ পইচা নাই, সি আকৌ দেউতাক পইচা খুজিব গাড়ীত তেল ভৰাবলৈ, তাক কিয় দিব? তেতিয়া দেউতাকে ক'লে নহয়, তেনেকৈ মই কাকো নিদিওঁ, তোমালোকক মই এটা কাম দিম, সেই কামটো নিয়মীয়াকৈ বা নিয়াৰিকৈ কৰিব পাৰিলে তোমালোকে নিজৰ কামৰ দ্বাৰা জয়ী হৈ গাড়ী ল'ব পাৰিবা। তেতিয়া তিনিওটাই ক'লে দেউতা কি কাম? তাৰপৰা ক'লে তোমালোক তিনিওজনে এনে এটা কাম কৰিব লাগিব যিটো যাক কোৱা হয় ভুল কাম, গলত কাম। ভুল কামটো কৰি তোমালোকে ভাবিবা যাতে দেউতাৰ টাস্কটো পূৰা হ'ল। এই ভুল কামটো কেনেকৈ কৰিব, যাতে কোনেও নেদেখে, ইমান সুন্দৰকৈ কৰিব লাগিব তোমালোকক কোনেও নেদেখাকৈ সেই ভুল কামটো কৰি তোমালোক আহিবা। পিছত মই তেতিয়া যাকে দিব লাগে তাকে চিন্তা কৰি চাম। আটাইকেইজন ওলাই গ'ল। গধূলি আকৌ লগ ধৰিম বুলি ক'লে। ছোৱালীজনীয়ে কৰিলে কি, এজন অন্ধ লোকৰ পৰা পইচাখিনি যিমান আছিলে চব লুটি ল'লে আৰু সেইটো এটা ভিডিঅ' বনাই আনিলে। শিলগুটি এটাৰ ওপৰত ভিডিঅ'টোত মোবাইলটো থৈ কামখিনি কৰি ভিডিঅ'টো বনাই আনিলে। এজন ল'ৰাই কৰিলে কি, ডেলিভাৰী বয় এজনৰ বাইকৰ পাম্প খুলি দিলে 2টা চকাৰ। ভাবিলে মই বহুত ভুল কামটো মোৰ বহুত ভাল হৈ গ'ল। ধৰ্মেন্দ্ৰ বোলা ল'ৰাজনে একো কৰিব নোৱাৰিলে, চিন্তা কৰি মন্দিৰৰ ওচৰত গৈ বহি আছে। তেতিয়া মন্দিৰৰ পূজাৰীজনে ক'লে কিয় ইমান চিন্তা কৰি আছা? তেতিয়া সি ক'লে গোটেই কথাখিনি যে দেউতাই আমাক এনেকুৱা এটা কাম দিছে, সেই কামটো ভুল কাম হ'ব লাগিব, কিন্তু কোনেও দেখিব নালাগিব। তেতিয়া পূজাৰীয়ে ক'লে বৰ ধুনীয়াকৈ চিন্তা কৰি দেউতাই কামটো দিছে, কোৱাচোন বাৰু কোনেও নেদেখাকৈ থাকিব পৰা জেগা আছে জানো? কোনেও নেদেখিলেতো ওপৰৱালাজনে দেখিবই, ভগৱানে দেখিবই। তেতিয়া তেওঁ ভাবিলে যে ঠিকেইটো কৈছে পূজাৰীয়ে। তেওঁ মনতে উত্তৰ পাই গ'ল। উত্তৰ পাই ঘৰলৈ আহিলে, সন্ধিয়া আটাইকেইটাকে লগ ধৰিবলৈ ধৰিলে, ক'লে প্ৰত্যেকে নিজৰ নিজৰ কৰি অহা কামখিনি গৌৰৱেৰে খানিলে আৰু শেষত ধৰ্মেন্দ্ৰক সুধিলে। ধৰ্মেন্দ্ৰই ক'লে দেউতা, মই একোৱেই ভুল কাম কৰিব নোৱাৰিলোঁ, কাৰণ আপুনি কৈছিলে যাতে কোনেও নেদেখে, কিন্তু মোকতো কোনেও নেদেখিলে ওপৰৱালাজনে দেখিব, আমি কোন ঠাইত কাম কৰিলে ওপৰৱালাৰ পৰা সাৰিব পাৰিম? তেতিয়া দেউতাকে ক'লে ঠিক আছে, ঠিকেইতো, ওপৰৱালাটো দেখিব সকলো সময়তে। দেউতাকে চিন্তা কৰি ক'লে যে ইহে সুন্দৰকৈ নিজৰ কামটো কৰি আহিলে, ই বিনা পইচাত বা বিনা কষ্টত এই গাড়ী নাপায়, ই কৰা শুদ্ধ চিন্তা আৰু কামৰ বাবেই গাড়ীখন মই তেওঁৰ নামতে দিছোঁ, এইবুলি তেওঁক চাবিটো দিলে। বাকীকেইটাই তেতিয়া নিজৰো ভুলখিনি বুজি পালে আৰু দেউতাকক কোৱা কথাৰ যে এটা মহান অৰ্থ আছে, সেই অৰ্থটো বুজি পালে। ধৰ্মেন্দ্ৰ নামৰ বোলা ল'ৰাজনকে গাড়ী চাবি দিলে।